বন্ধুসকল, মই আজি আপোনালোকক ঢেকীয়া শাকৰ এটা ৰেচিপি বনাই দেখাম। ইয়াৰ বাবে লৈ লৈছোঁ এটা আলু, কাটি লৈছোঁ পিঁয়াজ, আদা আৰু ৰহুন, লগতে দুটা শুকনা জালুক আৰু অলপ গোটা জিৰা। কেৰাহীত তেল দি দিলোঁ। এতিয়া মই জিৰা আৰু শুকনা জালুকটো ইয়াতে দি দিম। ইয়াতে পিঁয়াজটো দি দিম। এতিয়া ইয়াতে আলুখিনিও দি দিম। ইয়াতে ৰহুনখিনি মই এনেদৰে থেতলাই লৈছোঁ, ইয়াতে দি দিম। এতিয়া অলপ ভাজা ভাজা হৈ গ'ল। এতিয়া ইয়াতে এতিয়া হালধি আৰু নিমখখিনি একেলগে দি দিম। এতিয়া অলপ ঢাকনা দি দিম আৰু এইটো জুইটো অলপমান কমাই দিম। এতিয়া আদা, জিৰা আৰু জালুকখিনি মই পাতাতে বটি ল'ম। মছলাখিনি মোৰ বটা হৈ গ'ল। এতিয়া ঢাকনাটো মই উঠাই ল'ম। মছলাখিনি দি দিম। এতিয়া আৰু অলপমান মই ভাজি ল'ম। এতিয়া আৰু অলপমান ভাজি থৈ দিম। শাকখিনি মোৰ ভাজা ভাজা হৈ গ'ল। আৰু এতিয়া অলপ বেহৰ আৰু এটা কেঁচা জলকীয়া বটি দিম। বেহৰৰ লগত কেঁচা জলকীয়া দিলে বেহৰটো কেতিয়াও তিতা নালাগে। এতিয়া মই এতিয়া মোৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই অলপমান পানী দি দিম। এইবাৰ এইখিনি হৈ গ'ল। আপোনালোকে যদি কেতিয়াও এনেদৰে বনাই খোৱা নাই তো একবাৰ খাব। এনেদৰেই বনাই খাব, কিমান টেষ্টি লাগে খাই চাব। আৰু ৰেচিপিটো যদি ভাল লাগে তো কমেণ্টত জনাব।